এইটো ড্ৰাইভাৰ গাধৰ ড্ৰাইভাৰ এইটো 2 ঘণ্টামান ৰাস্তাত ৰখাইছে আমাক বিয়া পাতিলে থৈছো বিয়া পাতিলে अरे सावर करो भाई सावर करो ফাইনেলি আহি পাই গলো হে আহিছে যে ভাই চাহ এইফালে আহিছে যে আমাৰ লগাই আছে হাঁহিছে আপোন কোনো নাই নেকি আমাৰ এই বগলা ভাই ছোৱালী পাবৰ কাৰণে আশীৰ্বাদ ল'ব আহিছে নমস্কাৰ বন্ধুসকল মই আজি উপস্থিত আছোঁ সেই লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত এই স্থান কিয় কেনেকৈ ক'ৰ পৰা হ'ল সকলো তথ্য দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ যোগেদি তেনেহ'লে পলম নকৰি আহক ভিডিঅ'টো আগবাঢ়ো ঠাকুৰৰ চৰিত্ৰ এটা কাহিনী মতে ৰুক্মিণীয়ে যেতিয়া দ্বাৰকৰ পৰা ভাদ ব্ৰহ্মণ আহি কুণ্ডিলত কৃষ্ণৰ ৰূপৰ বৰ্ণনা দিলে তেতিয়া কৃষ্ণক পতি হিচাপে পাবৰ বাবে তেওঁ আকলিত হ'ল তেতিয়া তেওঁ বিশ্বকৰ্মাৰ হতুৱাই বিষ্ণু আকৃতি শিলৰ মূৰ্তি এটা লৈ সেই মূৰ্তিটোক দিনেই নিশাই কৃষ্ণক পাবৰ বাবে পূজা কৰিব ল'লে যাৰ ফলত শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা আহি ৰুক্মিণীক হৰণ কৰি লৈ যাবলগীয়া হ'ল नमो नमो नारायण प्रसन्न हयोग हरे करियक मायकम गान अपना ফাইনেলি পূজা পাঠ কৰি ওলাই আহিলোঁ বাসুদেৱ মন্দিৰ ভিতৰৰ পৰা এতিয়া গৈ থাকোঁ কিন্তু মূৰ্তিটো বহুদিন ধৰি সেইখিনিতে লুপ্ত হৈ পৰিল কালক্ৰমে ৰজা জয়ধ্বজ সিংহক বাসুদেৱে সপোন দেখালে যে তুমি মোক পূজা সেৱা ব্যৱস্থা কৰি দিয়া তোমাৰ ৰাজ্য কুশল হ'ব তেতিয়া ৰজা জয়ধ্বজ সিঙে স্মৰণ কৰি ৰাজপ্ৰসাদত গোটেই ঢোলে মৃদঙে তালে খোলে মন্দিৰভাগ উঠাই আনি স্বৰ্ণহীন পাৰত 1656 শকত 200 বিঘা মাটি দান কৰি চাৰিওফালে গড় মাৰি বাসুদেৱে মন্দিৰটো স্থাপন কৰিছিল সেই জয়ধ্বজ সিঙে মূৰ্তি স্থাপন কৰা মন্দিৰটো আজিও পূজা সেৱা নাম ভক্তি হৈয়ে আছে 1656 শকততে শ্ৰীমন্ত শংকৰদেৱৰ নাতি দামোদৰ আকাশ মহাপুৰুষৰ নাতি বুলি পৰিচয় পায় তেওঁক মাতি নি তেওঁৰ ৰূপে গুণে মুগ্ধ হৈ য'ত বাসুদেৱ স্থান আছে তাতে নতুনকৈ সত্ৰ পাতি দিলে কাৰণে আজি শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰোৱা সত্ৰ বুলিও জনা যায় মন্দিৰৰ পৰা ওলাই মেলি আহি গ'লোঁ এতিয়া আমাৰ নিজৰ গাড়ী পাই গ'লোঁ বাসুদেৱ টাটা বাই বাই কৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ দাদা গিলাচ পাম নি ভাত খাই আছো দেই একদম মোক লাগি ভাত খাম শুকুৱা মানুহ যে দাদা গ্লাছ দিয়াচোন বগৈ টেঙা বগৈ গাহৰি মাংস